নমস্কাৰ, মোৰ নাম বিপ্লৱ বৰ্মন আৰু আপোনালোকে চাই আছে 02 ডিজিটেল ষ্টৰী। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতলৈ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লাৰ টুকুৰা এটাও হেৰালৈ পৰিৱৰ্তন কৰিব পাৰে। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সৎ ব্যৱহাৰ নকৰে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। দৌৰত জিকি যোৱা ঘোঁৰাই আচলতে নাজানে কাৰেং জয়লাভ কৰাৰ আচল অৰ্থ কি। সি মাত্ৰ দৌৰে মালিকে দিয়া মাৰ, কষ্ট আৰু আঘাতৰ কাৰণে। ঠিক তেনেকৈ আপুনি জীৱনত যিকোনো কষ্ট বা আঘাত পালে মনত ৰাখক যে সেই কষ্ট আৰু আঘাত ভগৱানে আমাক জীৱন যুদ্ধত জিকিবৰ কাৰণে দিছে। বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা, কাৰণ এইটোৱে হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। চৰাইয়ে কেতিয়াও গছৰ ঢাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ দেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। জীৱনত ভাগৰি পৰোঁ, কেতিয়াবা নিজৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সম্পৰ্কবোৰৰ লগত। এটা কথা সদায় মনত ৰাখিব, জীৱনত আপুনি যাক প্ৰয়োজনতকৈ বেছি সময় দিব, এদিন তেওঁৱেই সময়ৰ দৰে সলনি হৈ পৰিব। হেজাৰটা সুখৰ স্মৃতিয়ে এটি কষ্টক মুচি দিব নোৱাৰে, এটি কষ্টই হেজাৰটা সুখৰ স্মৃতিক মুচি দিব পাৰে। এইটোৱেই জীৱনৰ নিষ্ঠুৰ সত্য। জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি যদি হৃদয়ত ভালপোৱা আৰু সন্মান থাকে, তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি। কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে, তেন্তে কেতিয়াও পাহৰিব নোৱাৰি। বগা ধুনীয়া চেহেৰা এটা আছে বুলিয়েই অহংকাৰ নকৰিবা, মনত ৰাখিবা বগা মূলাটোতকৈ আপেলৰ মূল্য বেছি। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰ নুশুনাকৈ থকাই ভাল, কাৰণ বেছিভাগ মানুহৰ কথাই মনবোৰ দুৰ্বল কৰি তোলে। কিছুমান কথা সদায় নিজৰ মাজতেই ৰখাটোৱেই ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিবও নোৱাৰে। প্ৰিয় মানুহজনে এৰি থৈ গ'লেও হয়তো ইমান কষ্ট নহয়, যিমান কষ্ট এই আপোন মানুহজনে সলনি হৈ গ'লে হয়। জীৱনত কেতিয়াও কোনো বস্তুক লৈ অহংকাৰ নকৰিবা, কাৰণ শিল যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবেই ডুবি যায়। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ।